নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ ডিব্ৰুগড়ৰ এই বাইপাছলৈ এইটো খনিকৰ বাইপাছ বুলি কয় তাতে বাবাৰ্চি নামৰ এখন ডে নাইট ধাবা আছে এই ধাবাখনৰ খাদ্য উপভোগ কৰিবলৈ মই আজি ওলাই আহিলোঁ আৰু এইফালে দেখিছে এইফালে আপোনালোকে তিনিচুকীয়া যাব পাৰিব এইটো বাইপাছ হয় আৰু এইফালে আছে এইফালে এইটো হৈছে বৰবৰুৱা এইফালে আপোনালোকে যাব পাৰিব বৰবৰুৱা মৰাণ এনেকৈ হৈ যাব পাৰিব আৰু এখন পাণ তামোলৰ দোকান আৰু এইখনেই হৈছে বাবাৰ্চি আৰু ধাবাখন টোটেলি নতুন হয় ইয়াত দেখিছে কেছ কাউণ্টাৰটো সন্মুখতে আৰু ইয়াত ডে নাইট ৰাতি দিন খোলা থাকে ইমান ধুনীয়াকৈ তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছে দেখিছেনে কিমান ধুনীয়াকৈ তেওঁলোকে চকী টেবুলবিলাক ৰাখিছে আৰু আহল বহল প্লেচ হয় আহল বহল এটা জাগা হয় ঠিক আছে আপোনালোকে ধুনীয়াকৈ খাদ্য উপভোগ কৰিব পাৰিব আগৰটো ভিডিঅ'টো আপোনালোকে দেখিছিলে এখন ডে নাইট ধাবা হাংৰেন বুলি আৰু এই ধাবাখনত বহুত কম প্ৰাইচত আপোনালোকে খাদ্য উপভোগ কৰিব পাৰিব মাত্ৰ 70 টকাত ভেজ থালি আৰু 100 টকাত মটন চিকেন 100 টকাত আপোনালোকে খাব পাৰিব ইয়াত হৈছে ৱাশৰুম মোৰ খানা আহি গ'ল এইখন হৈছে ভেজ থালি এই ভেজ থালিখনত প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে নেমু ভাত পিয়াজটো দেখিবলৈ পাইছে তাৰপিছত এইফালে দালি আছে পাপৰ আছে আলু ভাজি আছে আলু ভাজিটো বহুত ফ্ৰেছ হয় ঠিক আছে তাৰপিছত এয়া হৈছে সয়াবিন আৰু আলু এইটো বহুত ফ্ৰেছ তেওঁলোকে বহুত ধুনীয়াকৈ খাদ্য তেওঁলোকে আগবঢ়াইছে তাৰ উপৰি এখন হৈছে মিক্স ভেজিটেবল এয়া হৈছে আলু চাটনি আৰু এয়া হৈছে পদিনা চাটনি আৰু মোৰ কাষতে এয়া দেখিছে আমলেট ডাবল আমলেট কিমান ধুনীয়াকৈ তেওঁলোকে দিছে দেখিছে ন আৰু তাৰপিছত মই এয়া মটন লৈ লৈছিলোঁ মটন 4 পিচ দিয়ে মাত্ৰ 100 টকা আৰু চিকেনো একেই 100 টকা পিচ ঠিক আছে তে ধনিয়া ওপৰত দি দিছে ধুনীয়াকৈ এই আৰু মোৰ খোৱা আৰম্ভ প্ৰথম কাৰ্যসূচীটো হৈছে মোৰ প্ৰথমতে মই নেমু সদায় দাইলত মানে চেপি লওঁ এইটো হৈছে মোৰ প্ৰথম কাৰ্যসূচী মজা এয়া দেখিছেনে ৱাও মটনৰ যিটো গ্ৰেভি দেখি পেলাই মই প্ৰথমতে মটনৰ পৰা ষ্টাৰ্ট কৰিছোঁ এনেই মই দাইলৰ পৰা ষ্টাৰ্ট কৰোঁ আজি মই মটনৰ পৰা ষ্টাৰ্ট কৰিছোঁ সঁচাকৈ বহুত মজা লাগিছে বহুত খাবৰ কাৰণে বহুত ভাল লাগিছে দেখিবলৈ যেনেকৈ ধুনীয়া গ্ৰেভিটো আপোনালোকে দেখিছিলে কিমান এটা থিকনেছ আছে কিমান এটা মানে কালাৰ আছে গ্ৰেভিত ইমান ধুনীয়াকৈ কালাৰ দিছে মটন গ্ৰেভিত চ' মজা লাগিছে মোৰ খাবৰ কাৰণে ঠিক আছে আৰু মই মানে এইটোৱে ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ যে কেনেকৈ আপোনালোকে ইমান কম প্ৰাইচত ধুনীয়া খানা হাইজেনিক আপোনালোকে উপভোগ কৰিব পাৰিব সেইকাৰণে মই ইন্ট্ৰডিউচ কৰি আছোঁ মই সকলোবিলাক খাদ্য ধুনীয়াকৈ উপভোগ কৰিলোঁ এই বাবাৰ্চি নামৰ এই ধাবাখনত ডে নাইট ধাবাখনত তেওঁলোকৰ এখন অপেন কৰা মাত্ৰ 1 মাহ হৈছে তেওঁলোকৰ অল ষ্টাফ এতিয়ালৈকে তেওঁলোকে এৰেঞ্জ কৰিব পৰা নাই সোমবাৰৰ পৰা তেওঁলোকে এৰেঞ্জ কৰিবহে সময় লৈছে অলপ চাটনি ধুনীয়া হৈছে মিক্স ভেজিটেবল ধুনীয়া হৈছে যিখন আলু আৰু যেটো সয়াবিনৰ যেটো সবজি বনাইছিলে হেতু বঢ়িয়া হৈছে আৰু আলু সবজিটো ক'বই নালাগে বহুত ফ্ৰেছ বনাইছে দালিটো বহুত ভাল হৈছে আৰু মটন গ্ৰেভি মই ধুনীয়াকৈ খাদ্যবিলাক উপভোগ কৰিলোঁ সব বন্ধু বান্ধৱীসকল আপোনালোকে আহক এই বাবাৰ্চি নামৰ এই ধাবাখনলৈ আৰু ৰাতিও যদি আপোনালোকে যায় এই খনিকৰ বাইপাছেদি তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ উপভোগ কৰি খাই যাব পাৰিব চ' ধন্যবাদ আজিলৈ আহিছোঁ আৰু এনেকৈ মোৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ষ্টে ছেফ ষ্টে হ্যাপি ধন্যবাদ